भारत माता की जय, वंदे मातरम, वंदे मातरम, भारत माता की जय। পোনপ্ৰথমতে মই স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক সোঁৱৰিছোঁ। আৰু ৭৫ বছৰীয়া ভাৰত স্বাধীনতা দিৱসৰ উপলক্ষে হৰ ঘৰ তিৰংগা আৰু আজাদী কা অমৃত মহোৎসৱ এই উপলক্ষে আৰু এই সন্দৰ্ভত আমি ডিফু প্ৰেছ ক্লাব আৰু গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ হৈ আমি বাইক ৰেলী আৰম্ভ কৰিছোঁ। আৰু এই সন্দৰ্ভত সকলোৱে আমাৰ লগত সহযোগ কৰাৰ কাৰণে আমি সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বাইক ৰেলী আমাৰ ডিফু প্ৰেছ ক্লাবৰ পৰা ক'ৰ পৰা ক'ৰলৈকে কৰিছে? ইয়াৰ পৰা DC অফিচৰ হৈ আমি ৰংহেলালৈকে যাম, তাৰপাছত ইণ্ডাষ্ট্ৰী অফিচ হৈ আমি পুনৰ ডিফু প্ৰেছ ক্লাব অফিচত আমি সমবেত হ'ম। আৰু অন্য কিবা কাৰ্যসূচী লৈছে? অন্য কাৰ্যসূচী নাই তেনেকৈ। থেংক ইউ।